Hello guys, welcome back to my YouTube channel. এই ধুনিয়া ধুনিয়া ছোৱালীবিলাকৰ সৈতে মই আপোনালোকক স্বাগতম জনাইছো আমাৰ অন্য এটা ভিডিঅ'লৈ। আৰু আমাৰ উৎপাতবোৰটো দেখি জানিব পাৰিছে আমি ক'ত গৈ আছো। হয়, আমি গৈ আছো এটা পিকনিকত। গাইস, ইয়া আছে আমাৰ ড্ৰাইভাৰ মিতুল। পাইলট। গাইস, হেল্ল'। ইয়া আছে পদুম। পদুম। পদুমক মই হেৰি কৰি নিব লাগিব। ইফালে আমাৰ আছে সয়নিকা বৰা। কালি যিখন কৰিলে ই ভয় লাগিলে মোক। আৰু বাহিৰৰ ঠাণ্ডা দেশৰ পৰা আহা ববিতা। এই দুটা চাওক, এই দুটা এই জোৰা দেই। আৰু এজনী হৈছে চিম্পি আৰু আমি গোটেইখিনি কলেজত একেলগে পঢ়া একেলগৰ। আৰু এইফালে আগফালে এজনী হৈছে আমাৰ চয়নিকা দুজনী আছে, এজনী ওজা এজনী বৰা। আৰু আমি চেৰা কেইটা গৈ আছো উৎপাত কৰি সুদূৰ ধেমাজিৰ জীয়াঢলত পিকনিক খাবলৈ। চবৰে ডেটবোৰ মিলাই আজিৰ দিনটোতে বন্ধ পালো। আজি যেহেতু 25 ডিচেম্বৰ খ্ৰীষ্টমাছ ডে। আজিকালি আকৌ খ্ৰীষ্টিয়ান মানুহতকৈ অসমীয়াৰ গাতহে বেছি খ্ৰীষ্টমাছ লাগে। আমাৰ হলে লগা নাই দেই। ৰ'ব এয়া চাওক, ইয়াত ধুনীয়া পৰিৱেশ। আৰু এই ধুনীয়া পৰিৱেশটো আপোনালোকে দেখিবলৈ পাব মাজুলীৰ পৰা ঢকুৱাখানা গৈ থকা ৰাস্তাৰ কাষত, মানে এখন সোণাৰী বুলি কয়। পাইলট, ইমান ধুনীয়া ৰাস্তাত গাড়ী চলাই অনুভৱটো কোৱাচোন তোমাৰ। পাইলট, ইয়াৰ নামটো কি আছিলে? ভদৌ। আগলৈ চা ভদৌ। আৰু আমাৰ পাইলটৰ কাষত পাইলট আৰু আহি আমি এয়া মাছ খোৱা পালো। আৰু মাছ খোৱাতে এয়া লৈ ললো মাছ বেঙেনা এনেকে কিবা কিবি অলপ লৈ ললো। আৰু আমাৰ লগত দুজন পাই গ'লোহি। এখন আমাৰ গাড়ী সুজুকি। ল'ৰা ছোৱালী হওক দেই, ভাল ল'ৰা ছোৱালী হওক। উঠক। আৰু অৱশেষত আহি আমি এটা পাহাৰ দেখা পাইছো। মানে আমাক গুগল মেপে ৰাস্তা ভুল কৰালে নেটৱৰ্ক নোপোৱাৰ কাৰণে। মানুহক সুধি আহি এটা পাহাৰ এটা দেখিছো। আৰু ৰ'ব একজন মানুহ দেখা পাইছো আৰু এজনক সুধিলো। আৰু গাইজ, মানুহজনক সুধিলো জীয়াঢল কেনি আছে। মানুহজনে একো নকয়। আৰু মানুহজনক দেখা পাই ভাবিলো অসমীয়া বুজি নাপায় চাগে, হিন্দীত শুনো। আৰু হিন্দীত সুধিলো, পিছতহে গম পাইছো মানুহজন মানে কথা ক'ব নাজানে। কি ক'ব বাৰু, যে কি নহওক আহি আমি পালোহি জীয়াঢল নদী। আৰু এয়া গাড়ী দেখিছো, মানে পিকনিক পাৰ্টি আছে ইয়াতে বহুত। বলক এতিয়া নামি চাওঁ। ৰাস্তা ভুল কৰি হাবিয়ে আহি যেনে তেনে পাইছোহি। ইয়াত বস্তু নমাইছো, তলৰ পৰা চাই আহোঁ জেগাটো। গাইজ, পালোহি আমি। এইটোৱে জেগাটো, বহুত পাৰ্টি আছে এইফালে। আমাৰ ৰাস্তা ভুল খালি কিবা হাবিৰ মাজে গৈ যাওঁ বৈ। চচমিচ নহয়, মেপ ঠিকে চাই আছো, তাত দেখুওৱা নাই সেইখিনি। সেইটো কণ্ডিশ্যন সেইটো হ'ল। মই আকৌ নেটটো পাই আছে বুলি ভাবি আছো। ব্ৰেকফাষ্ট আৰম্ভ হৈ গৈছে। খোৱাটো মেইন। কণী আছিল নহয়, কি হ'ল কণী? জুইটো ধৰি লওঁ, খেৰ দল মান অনা নহয়। চাহটো অ' গুড, এইটো শুদ্ধ দেই। চাহ ফ্লাক্সত আনিছে, এইটো শুদ্ধ। জেগাটো এনেকে ধৰণৰ ৰাইজ। ইফালে এইটো পাহাৰটো। হয়, এইফালে আমাৰ পাৰ্টি ব্ৰেকফাষ্ট ৰেডি কৰিছে। খাই লওঁ আমি ব্ৰেকফাষ্টটো। ইফালে পাৰ্টি আছে বহুত। এইটো হৈছে লাল চাহ, এইফালে ব্ৰেড, কেক, এইফালে মিক্সাৰ, এইটো মেইন বস্তু কণী।
কমলা আছে সেইজনে ৰাৱণ খোৱা দেখাইছে পদুম কামোৰ এটা মাৰা কামোৰ মাৰিবলৈ মোৰ হাততে পৰা নাই পদুমক দে আমাৰ অগ্নি সংযোগ হৈ গৈছে মাছ উলিয়া মাছটো ধোৱা চৰিয়া গামলা উলিওৱা চৰিয়া উলিওৱা তেলটো ঢালি দিছো মাছটো ফ্ৰাই কৰা হ'ব আকৌ মাছটো দিবা এই কাপোৰখন দিব লাগিব বুজিছা নাই ৰৌ ভিডিঅ' কৰিব লাগিছিলে দাদা ইউটিউবত ওলাবলৈ হ'লে আকৌ ঘৰত আমাৰ বাপ লাগি গ'ল মাংস ধোৱাত আৰু এইফালে দুটা চৌকা জ্বলি আছে এইফালে ইয়াৰ মাছ ফ্ৰাই হৈ আছে আৰু এইফালে চিকেন বনাবৰ কাৰণে পিঁয়াজটো ফ্ৰাই কৰি আছে ষ্টিকডাল বনাও ধুনীয়াকৈ লৰাই থাকা এইটো কি মুড়ি ঘণ্টা এইটো ভাজি এইটো হৈ গৈছে নমাই দিয়া এখন জীয়াঢল নদী এইটো হৈছে পাহাৰ এইফালে পুৰা পিকনিক এইবিলাক চব পিকনিক পাৰ্টি আমাৰ পাৰ্টি বাচন দিছে এনেকৈ নদীখন ওচৰত হ'লে আৰু নদীৰ পানীটো যদি ভাল হয় তেতিয়া মানে ভাল হয় যথেষ্ট কিন্তু শাক পাচলি ধুবলৈ হওক বা বাচন ধুবলৈ ভাল লাগে আৰু আমি এনেকৈ ধুইছোঁ দেই ধুনীয়াকৈ আৰু এতিয়া সময় যথেষ্ট হ'ল আৰু ভোক লাগিছে যথেষ্ট গতিকে আমাৰ ভাত বহা কাৰ্যসূচী আৰম্ভ হৈ গ'ল ইয়াৰ ভাত বাঢ়িছে ভাত বিলাই দিছে আৰু এইফালে চোৱাই চাই আছে ভাত বহাই বাঢ়ি আছে আৰু খুৱাই খাই আছে এইজনী চাওক তাই ভোকৰ ৰ'ব নাই খাই আছে পূৰা আগতীয়াকৈ লৈ লৈছে কোন কেনেকুৱা হৈছে কেনেকুৱা হৈছে খানা বেছি ধুনীয়া মাংসটো বহুত ভাল হৈছে কি কি আছে দেখুৱাই দিছো এইটো বেঙেনা আৰু মাছৰ মাথা পেটু নহয় ন পেটু আছে নেমু তাৰপৰা চালাড মাছ মাংস এয়া বাসমতি ৰাইচ বঢ়িয়া মানে ৰাইজে কঢ়িয়াই আছে পূৰা আৰু এনেদৰে এটা সম্পূৰ্ণ দিন গুচি গ'ল খোৱা বোৱা হৈ গ'ল এতিয়া বাচন চাচন ধুব লাগে ঘৰত যাব লাগে পাৰ্টি আগত বাচন ধুই আছে লওক আৰু ভিডিঅ'টো যদি ইমানলৈকে চাই আছে লাইক কৰিব চেনেলটোত যদি কোনোবা নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিব থেংক ইউ